নমস্কাৰ ৰাইজ, আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি মাছ আৰু মূলা সুটিৰে পিঠাগুড়ি আঞ্জা বনাম। আপোনালোকে ভাল পালে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব এটা। প্ৰথমতে মই মাছখিনি ফ্ৰাই কৰি ল'লোঁ। মানে গেছো শেষ হৈ আছে, সেইকাৰণে চৌকাতে বনাম বুলি ভাবিলোঁ। মাছখিনি ফ্ৰাই কৰি লোৱাৰ পিছত বেঙেনা ফ্ৰাই কৰি ল'লোঁ। এইটো বেঙেনাটোৰ নাম কি কয় মই নাজানো দেই বাৰু। বেঙেনা ফ্ৰাই কৰা হ'ল। তাৰে পিছত মই মূলা সুটিখিনি কেৰাহীত তেল অলপ দি কিনে ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত পানী দি তাৰপিছত খাৰ দিলোঁ 2 কৰাচ, কলখাৰ, তাৰপিছত পিঠাগুড়ি দিলোঁ। পিঠাগুড়িখিনি দিয়াৰ পিছত তাৰপিছত জলকীয়া, আদা, নহৰু খুন্দাখিনিও দি ল'লোঁ। তাৰে পিছত মাছ দিম। মাছখিনি দিয়াৰ পিছত ভালকৈ উতলাই পিনে তাৰে পিছত আমাৰ আঞ্জা ৰেডি। যিসকলে মোৰ ভিডিঅ'বিলাক নতুনকৈ চাই আছে, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু লাইক এটা কৰি দিবলৈ নাপাহৰিব। বাই বাই। আজিৰ দুপৰীয়াৰ ভাত সাজটো দেখুৱালোঁ।